নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? উত্তৰ, ৰামনাথ কোবিন্দ। বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতিজনৰ নাম কি? ভেংকয়া নাইডু। বৰ্তমান ভাৰতৰ ৰক্ষা মন্ত্ৰী কোন? উত্তৰ, ৰাজনাথ সিং। ভাল লাগিলে এটা লাইক কৰি দিব দেই। ৪ নম্বৰ, ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰীজনৰ নাম কি? উত্তৰ, অমিত শ্বাহ। ভাৰতৰ বৰ্তমান বিদেশ মন্ত্ৰী কোন? উত্তৰ, এছ জয়শংকৰ। ভাৰতৰ বৰ্তমান বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ, নিৰ্মলা সীতাৰমণ। যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আমাৰ ৭ নম্বৰ প্ৰশ্ন হ'ল, মহিলা আৰু বাল বিকাশ মন্ত্ৰী কোন? স্মৃতি ইৰাণী। স্বাস্থ্য আৰু পৰিবাৰ কল্যাণ মন্ত্ৰী কোন? ডাক্তৰ হৰ্ষবৰ্ধন। পশু আৰু মীন বিভাগৰ মন্ত্ৰীজনৰ নাম কি? গিৰিৰাজ সিং। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ আপোনাৰ বাবে। ১০ নম্বৰ প্ৰশ্ন হ'ল, আইন আৰু ন্যায় মন্ত্ৰী কোন? উত্তৰ, ৰবিশংকৰ প্ৰসাদ। ভাৰতীয় জীৱন বীমা নিগম মানে LIC চেয়াৰমেন কোন? M.R. কুমাৰ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড BCCI অধ্যক্ষ কোন? সৌৰভ গাংগুলী। আমাৰ ১৩ নম্বৰ প্ৰশ্ন হ'ল, ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য কোচ কোন? ৰবি শাস্ত্ৰী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCৰ অধ্যক্ষ কোন? শশাংক মনোহৰ। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল সংঘৰ অধ্যক্ষ কোন? উত্তৰ, জিয়ানি ইনফেণ্টিনো।